হ'বনে হ'বনে জীৱন গঢ়া হ'বনে ইমান আশা নেওচি বাধা পূৰণ কৰিমে এদিন হ'বনে সপোন ৰচা হ'বনে যে সময় নিজক গঢ়াৰ হাঁহিৰে জীৱন সজাই তোলা ব্যতিক্ৰম আপোনালোকে আজি চাই আপোনালোকে আমাতকৈ বেছি ভালকৈ জানিব কাৰণ আমি যি চিনেমা কৰোঁ আমাৰ কাৰণেতো চব চিনেমাই ব্যতিক্ৰম হয় কিন্তু এইখন যিহেতু ছেইম ছেক্সৰ ওপৰত হয় ফাৰ্ষ্ট ফিল্ম অন গে লাভ মই যিমানটো ঢুকি পাইছোঁ মানে দুজন পুৰুষৰ মাজৰ এটা সম্পৰ্ক দেখুওৱা গৈছে চ' এনেকুৱা নহয় যিহেতু এইটো গে লাভৰ কথা কৈ দিয়াৰ লগে লগে অলপ এডাল্ট কণ্টেণ্ট থাকিব বা এনেকুৱা কিবা এখন একদম ফেমিলি অৰিয়েণ্টেড আপোনালোকে নিজে চাব পাৰে ঘৰৰ সকলো আহি পেলাই ধুনীয়াকৈ চাব পাৰে এখন আৰু চাই এইটো আমি জনতা জনাৰ্দনৰ পৰা এৰি দিছোঁ যে তেওঁলোকে কেনেকৈ লয় বস্তুটো কাৰণ এইটো অকল আজিৰ দিনৰ পৰা নহয় সেইটো হয়তো যেতিয়াৰ পৰা সৃষ্টি হৈছে তেতিয়াৰ পৰাই এই সম্বন্ধবোৰ বা এনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপ চলি আহিছে হয়তো বহুতে সাহস কৰি কয় বহুতে লুকুৱাই ৰাখে চ' আমাৰ এটা প্ৰচেষ্টা যে আজি যিহেতু আমি এতিয়া 21st century জীয়াই আছোঁ আৰু এতিয়া বস্তু কিছু সলনি হৈছে গতিকে এতিয়া আমি চিন্তাধাৰাৰো সলনি কৰাৰ সময় হৈছে এটা সৰু প্ৰচেষ্টা আমাৰ তৰফৰ পৰা যাতে ৰাইজে অৱগত হওক অলপ জানক যে যি টাবু আছিলে সেইটো তেওঁলোকে আঁকোৱালি ল'বনে নলয় এতিয়া সেয়া ৰাইজৰ ওপৰত কথা আৰু সেইদৰে চিনেমাখন আঁকোৱালি ল'বই নলয় সেয়াও ৰাইজৰ কথা মই জাষ্ট এয়াই ক'ব বিচাৰিম যে আপোনালোকে অন্ততঃ নোচোৱাকৈ চিনেমাখনৰ ওপৰত একো মন্তব্য নকৰি এবাৰ চাই কৰক তেতিয়া বেছি ভাল পাম আৰু চাবলৈ আহক 2 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমৰ বিভিন্ন চিনেমা হলত এখন চিনেমা মুক্তি লাভ কৰিব কথাটো নিজৰে মুভি এটা এক্সাইটনেছ আছে তাৰ উপৰি আচলতে যিটো চিনেমাখনৰ যিটো পটভূমি আৰু আজিও মানে আমাৰ মানুহে এই মানে কাহিনীটো একচেপ্ট কৰিব নোৱাৰে কোনোবাখিনিত আৰু আশা কৰিছোঁ এইখনৰ থ্ৰু মানুহে জানক আৰু আঁকোৱালি লওক সেয়াই এইখন একচুৱেলি আমি যেতিয়া প্ৰথম কনচেপ্টটো লৈছিলোঁ যে এইখন আমি মানে সমকামিতাৰ ওপৰত বোলছবিখন কৰিম তেতিয়া আমি অকণমান আমি নিজেও কনফিউজ আছিলোঁ যে কেনেকৈ বস্তুটো আগবঢ়ায় যাতে বস্তুটো চেংটাইটিটো মেইনটেইন হয় আৰু যাতে কোনো ভালগাৰিটিও নাহে গতিকে আমি অলপ ডিছকাছ কৰি পেলাই তাৰপিছত আমি ভাবিলোঁ যে ইয়াক আমি চিম্পল মানে চিধা চাধাকৈ লৈ যাম কোনো ধৰণৰ বেছি আমি হেৰি নকৰোঁ মছলা একো কৰিব নালাগে যিটো সঁচা কথা সেইটোকে আমি চিনেমাখনত দেখুৱাব বিচাৰোঁ আৰু সেইকাৰণে আমি চিনেমাৰ নামটো স্থিৰ কৰোঁতে বহুত ভাবি চিন্তি এই কথাটো ক'ব বিচাৰিছোঁ যে সত্য এইটো সত্য আমাৰ সমাজত আছেই কিন্তু সেইটো বহুতে লুকুৱাই ৰাখে বা আগতে ভয় খাইছিল বা টেবু আছিল বা লিগেলাইজড আছিলে সেইকাৰণে এই সত্যটো লুকুৱাই ৰাখিছিল কিন্তু এতিয়া মানুহে এটা চিম্পল এটা উদাহৰণটো কোনোবাই কল খাই ভাল পায় কোনোবাই আম খাই ভাল পায় এতিয়া কল খোৱা মানুহ কোনোবাই আম খাই ভাল নাপায় তাক জবৰদস্তিটো আমটো খুৱাব নোৱাৰে আৰু যোনে কল খাই ভাল নাপায় তাক জবৰদস্তিকে কলটো খুৱাব নোৱাৰে কিন্তু আমাৰ সমাজত সেনেকুৱা যোনে কল খাই ভাল নাপায় তাকো কল খুৱাব লগা হৈছে আৰু কোনোবাই আম খাই ভাল নাপায় তাক আম খুৱাই দি আছে গতিকে সেই বস্তুটোকে আমি কওঁ যে নাই মই কলেই ভাল পাওঁ বা মই আমেই ভাল পাওঁ এই বস্তুটোকে আমি চিধিকৈ ক'ব বিচাৰিছোঁ সহজ সৰলভাৱে এই ছবিখনৰ যোগেদি আৰু সেইটোৱে হৈছে সত্য এই সত্যটো সকলোৱে আঁকোৱালি লওক জীৱনৰ যিটো সত্য এইটো আমাৰ সমাজেও যাতে এইটো আদৰি লয় এইটো উদ্দেশ্য লৈ এই ছবিখন আমি নিৰ্মাণ কৰিছোঁ নৱপ্ৰজন্মক এইখিনি ক'ব বিচাৰিম যে এটলিষ্ট মোৰ মতেতো দিছ ইজ ওৱান অফ দ্য ফাৰ্ষ্ট ফিল্ম which has focused on gay rights আৰু same sex relationship to is not a taboo anymore
it is more more legalized and living তোমাৰ নিজৰ ইচ্ছাৰ পাৰ্টনাৰ বা তোমাৰ চইচৰ পাৰ্টনাৰৰ লগত থকাটো কোনো ধৰণৰ ক্ৰাইম নহয় ইনফেক্ট মেনি টাইমছ ইন মেনি হাই কোৰ্টছ ইভেন সুপ্ৰিম কোৰ্টছেও বহুত ক্লেৰিফাই কৰিছে এইবিলাক বস্তু নো ইছ্যুজ তাৰ ভিতৰতো কিছুমান টেকনিকেলিটিজ থাকে টেকনিকেলিটিজটো পিছত বাট দ্য একচেপ্টেঞ্চ আৰু মই ভাবোঁ যে যিহেতু এনেকুৱা এটা ফিল্ম আহি আছে সমাজত আৰু সমাজৰ যিটো নৱপ্ৰজন্মই চায় বা সমাজৰ ছ'চাইটিয়ে চায় আই বিলিভ দিছ উইল গিভ আ ৰাইট মেছেজ টু দ্য ছ'চাইটি to make a LGBTQ plus friendlier environment in the society so that no one can face any kind of discrimination or no one can find any kind of untouchability or no one should be treated as an alien. After all, at the end of the day, we all should be treated as a part and parcel of the society. So keeping in that view, I wish good luck to this entire team and I urge the entire newcomers and the new generations to come forward and watch these films once. মই সুমন আৰু আমাৰ চিনেমা কেৰেক্টাৰ মোৰ নামটো হৈছে সমীৰ আজি আমাৰ সত্যদা ট্ৰুথৰ প্ৰিমিয়াৰ আছিলে আমি চালোঁ আৰু এতিয়া কেনেকুৱা হৈছে কি হৈছে সেইটো অসমবাসী ৰাইজৰ হাতত এৰিছোঁ 2 ফেব্ৰুৱাৰীত আমাৰ চিনেমা হলত ৰিলিজ হ'ব অসমৰ ৰাইজ আহক চাওক চাই আমাক জনাব কেনেকুৱা হৈছে কি কৰিছোঁ কি নাই কিন্তু যিমানখিনিলৈকে নিজে দেখিছোঁ চিনেমাখন খুব ভাল লাগিছে খুব সুন্দৰ হৈছে আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে এটা খুব ব্যতিক্ৰমী বিষয় লৈ পেলাই এখন চিনেমা আহিছে আৰু বহুত জানিবলগীয়া আৰু আচলতে আমাৰ ছ'চাইটিত সমাজত এটা বাৰ্তা দিবলৈ আমি আগবাঢ়িছোঁ সেইকাৰণে সকলোকে অনুগ্ৰহ কৰিছোঁ চিনেমাখন আমাৰ চাওকি 2 ফেব্ৰুৱাৰীত সকলো চিনেমাগৃহতে ৰিলিজ হ'ব আৰু তালৈকে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ আজি আমাৰ সত্যদা ট্ৰুথ চিনেমাখনৰ প্ৰিমিয়াৰ আছিলে প্ৰথম গতিকে খুব এটা ভাল অনুভৱ আৰু ভয়ো লাগিছে আৰু বাকী এতিয়া ৰাইজে ক'ব 2 ফেব্ৰুৱাৰী তাৰিখে যেতিয়া চিনেমা হলত আহিব চিনেমাখন অসমৰ ৰাইজে চাব তেতিয়া সকলোৱে মতামত জনাব গতিকে এতিয়াতো নিজৰ খুব ভাল লাগিছে নিজক এনেকুৱা ডাঙৰ পৰ্দাত দেখিবলৈ পায় ৰূপালী পৰ্দাত দেখিবলৈ পায় গতিকে আশা কৰিছোঁ আপোনালোকো আহক 2 ফেব্ৰুৱাৰী তাৰিখে অসমীয়া চিনেমা হললৈ ছবিখন চাওক আৰু আমাক মতামত দিয়ক ধন্যবাদ